এই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ আমি কোনো আপোনাকো উচ্ছেদ কৰিম 2026ত আমি কোনো বোল্ডোজাৰ নেলাগে আমি এটা টিপিত আপোনাক এই অসমৰ পৰা উচ্ছেদ কৰি আমি সকীয়াই দিছোঁ। পূৰ্বে ইতিমধ্যে চিৰাং জিলাৰ বিজদিত এজন মানে ভাৰতীয় নাগৰিকক এই বিদেশী নোটিছ প্ৰেৰণ কৰিছে দুৰ্ভাগ্যজনক। চাওক আজিৰ দিনত এই বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে হিমন্ত বাহিনী বুলি ক'বলৈ লাগিব। আজি দেখা পাইছোঁ হিন্দুত্ববাদী চৰকাৰ বুলি কৈছে, কেতিয়া সদায় কৈ থাকে হিন্দুত্ববাদী চৰকাৰ, কিন্তু আজি আমি দেখিব লাগিছে হিন্দুত্ববাদী কৈ বঙালীসকলক মানে সদায় সমস্যা সমাধান কৰি দিব, মেডি পাট্টা দিব, বিভিন্ন সময়ত মানে বিভিন্ন নিৰ্বাচনৰ সময়ত বঙালীসকলক আস্থা দি আছিল। কিন্তু আজিৰ দিনত আমি এই বিজেপি চৰকাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি কোনো আশ্বাস আৰু বিশ্বাস হেৰুৱাই পেলাইছোঁ। আজিৰ কিছুদিন পূৰ্বে আজি এই তামোলপুৰ অঞ্চলত এই ৰাঙাপানী বুলি জেগা এটা 20-25জন মানুহ নিৰীহ মানুহৰ নামত বিদেশী নোটিছ জাৰি কৰিছে। দুৰ্ভাগ্য। আৰু এই তামোলপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত গুৰেশ্বৰত আৰু এই দুদিন পূৰ্বে ইতিমধ্যে চিৰাং জিলাৰ বিজদিত এজন মানে ভাৰতীয় নাগৰিকক এই বিদেশী নোটিছ প্ৰেৰণ কৰিছে। দুৰ্ভাগ্যজনক, মানে ধিক্কাৰ দিছোঁ এইখন চৰকাৰত। আৰু ইতিমধ্যে দেখা পাইছে যে সময়ত কৈ আছে যে নিৰ্বাচনৰ সময়ত বিভিন্ন সময়ত কৈ আছে যে হিন্দু বঙালীসকলক সংস্থাপন কৰিম, মাটি পট্টা দিম। সেই মাটি পট্টা দিয়াৰ কথাটো দূৰৰ কথা, আজিৰ দিনত এই শোণিতপুৰ জিলাৰ বৰচালা যিটো চিতলমাৰী আছে, চিতলমাৰী গাঁৱত হিন্দু বঙালীসকলক নিৰ্মমভাৱে উচ্ছেদ কৰিছে, ঘৰ দুৱাৰ ভাঙি দিয়া আছে। সেয়ে আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক যে হিন্দু বঙালীসকলক লৈ যে ৰাজনীতি কৰি আছে এই ৰাজনীতি বন্ধ কৰক, অন্যথা এই হিমন্ত বিশ্ব শৰ্মাই আজি যি বোল্ডোজাৰে যে এই বঙালীসকলক ঘৰ দুৱাৰ ভাঙিছে, আমি পৰৱৰ্তী সময়ত বোল্ডোজাৰ নালাগে এই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ আমি কোনো আপোনাকো উচ্ছেদ কৰিম 2026ত আমি কোনো বোল্ডোজাৰ নেলাগে আমি এটা টিপিত আপোনাক এই অসমৰ পৰা উচ্ছেদ কৰি আমি সকীয়াই দিছোঁ। আৰু সংকল্প লৈছোঁ হয়তো BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে হিমন্ত বিশ্ব শৰ্মাৰ যে মই মতালি দাদাগিৰি আমি কেতিয়াও খাতিৰ নকৰোঁ, স্পষ্টকৈ কৈ দিছোঁ। আমি উচ্ছেদ কৰিলে আমি ধিক্কাৰ জনাইছোঁ। উচ্ছেদ কৰি নিৰ্মমভাৱে যে এই হিন্দু বঙালীসকল এই চিতলমাৰীত বহু যুগ ধৰে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা এই অঞ্চলত বসবাস কৰি আছিল, যে এই তথাপিও সংস্থাপন দিব লাগিছিল, তেওঁলোকক সংস্থাপন দিয়া নাই। চৰকাৰী ভূমি বুলি কৈ তেওঁলোকক উচ্ছেদ কৰিছে, কোনো ধৰণৰ এতিয়া সংস্থাপন নাই। সংস্থাপন নোহোৱাকৈ তেওঁলোকক উচ্ছেদ কৰিছে আৰু সংস্থাপনৰ দাবী জনাইছোঁ আমি।